আমি এতিয়া ওলাই আহিলোঁ এণ্টৰকখন লৈ আমাৰ ধানখন লৈ কিনে পূৰা মেঘালয় যোৰা ৰাস্তাৰ ফালে পূৰা গৈ আছোঁ একদম লাগে নেকি নালাগে বাইকৰ পইচা নালাগে ক'ব নোৱাৰি ন গাইজ স্বাগতম আজিৰ ব্লগত চব মোৰ পিছফালে আপোনালোকে চাব পাৰে একদম দুখনকৈ ব্ৰেণ্ড নিউ এণ্টৰ্ক স্কুটি এই চাওক এখনতো প্লাষ্টিকে এৰোৱা হোৱা নাই আৰু এইটো বাৰু এৰাই দিছোঁ কিন্তু দুখনৰ নাম্বাৰ প্লেট অহা নাই চ' এইখনৰ বয়স হৈছে 3 দিন এখনৰ বয়স এদিন তাৰমানে এদিনো হোৱা নাই এদিন হ'বহে ত' আপোনালোকে ভাবিব পাৰে মানে এইটো বাৰু ঘৰ এইটো মোৰ ঘৰ এইটো তাই কাষত থিয় হৈ আছে ৱাইফে চ' আপোনালোকে ভাবিব পাৰে মানে ঘৰ এখনত মানে দুখনকৈ ব্ৰেণ্ড নিউ স্কুটি কেনেকৈ হ'ব পাৰে তাকো ছেইম কালাৰ তাকো একে সময়ত ব্ৰেণ্ড নিউ তাৰমানে কথাটো বাৰু মই বুজাই দিছোঁ অলপ তাৰমানে কেইদিনমান আগত চাগে আপোনালোকে ব্লগ চাইছিলে এই ব্লগত যোনে যোনে চাইছে গম পাব সেই ব্লগটোত চাগে আপোনালোকে দেখা পাইছে এখন গেৰেজৰ কথা কৈছিলোঁ মই তেতিয়া গেৰেজ বনাই আছিলোঁ আমি তো এখন তেতিয়া এই এণ্টৰ্কখন মানে থ'বৰ কাৰণে বনাই আছিলোঁ চ' এখন মানে হ'ল ৱাইফৰ তো এইখনটো হ'ল মানে কাৰ এখনটো হ'ল মানে এইটো তাত থাকে এই ঘৰত থাকে দাদা এজন তো তেখেত মানে এই এণ্টৰ্কখন লৈছে তো যোৱাকালি লৈছে তো ইয়াৰ বয়স একদিনো হোৱা নাই হ'বহে চ' মানে সেই কথা ঘৰত যোনে আহিব মানে একদম আপোনাৰ শ্ব'ৰুম কণ্ডিশ্যন পূৰা হৈ আছে তো শ্ব'ৰুমত আহা হেন পাব মানে কোনোবা যদি আলহীয়ে মানে ঘৰত আহা হেন ফিল নহ'ব এনেকৈ যদি গেটৰ পৰা সোমাই আহি এনেকৈ ডাইৰেক্ট দেখি অঁ দুখন এণ্টৰ্ক বুলি ভাবিব কি শ্ব'ৰুম নেকি বুলি ভাবিব দুখন তাকো নতুন এখনটো বাৰু কম্পালচৰি বা দুখন বেলেগ বেলেগ গাড়ী হ'লেও বেলেগ কথা আছিল কিন্তু ছেইম ব্ৰেণ্ডৰ ছেইম কালাৰটো মানে একদম শ্ব'ৰুম টাইপ ফিল হৈ যাব মানে ঘৰত আহি তো কথাটো এণ্টৰ্কৰ ৰহস্যটো এইটোৱে মানে ঘৰত দুখন এণ্টৰ্কৰ ৰহস্যটো এইটোৱে যে এখনটো হ'ল তাইৰ আৰু এখনটো হ'ল আমাৰ তাত থকা দাদা এজনৰ একদম চাওক কি ধুনীয়া লাগিছে একবাৰ প্ৰথমৰ পৰা দেখাই দিছোঁ এইটো চাওক ধুনীয়া আৰু এখনটো পিছত থকাটো বাৰু মোৰখন হয় পুৰণা স্কুটিখন আৰু এতিয়াও সেইটো গুচোৱা হোৱাই নাই কাৰণ কিয় এইটো গুচালে মানে এটা প্ৰব্লেম হ'ব মানে স্ক্ৰেচ সোনকালে পৰি যায়তো সেইকাৰণে এইটো গুচোৱা হোৱা নাই চ' আপোনালোকে কনফিউজ নাখাব দিয়ক এইখনটো হ'ল আমাৰ এখনটো হ'ল দাদাজনৰ চ' সেইটোৱে একো এটা ডিফাৰেঞ্চ নাই পূৰা একজেক্ট ডিফাৰেঞ্চ যদি এতিয়া আছে অকল এই প্লাষ্টিকটোত ইণ্ডিকেটৰত ধৰিব পাৰি বাকী একো নাই ঘপকৈ যদি আহি কেনে যদি বহিব খোজোঁ যদি পাহৰি যাওঁ কোনখন বা অলপ ভাবিব লাগিব যদি এখন নাচাওঁ কথাটো সেনেকৈ তুমিও কনফিউজ হৈ যাব ন কনফিউজ হৈ যামতো মই যদি এনেকৈ ঘপকৈ আহি কেনে ৰাখি দিওঁ টেম্পলেটত চালে গম পোৱা যাব পিছত গম পাব মই যদি এতিয়া ঘপকৈ আহি কেনে ৰাখি দিওঁ স্কুটিখন আহি কেনে যদি কওঁ যাচোন যা স্কুটিখন অলপ ছাইড কৰি দিয়ে তেতিয়া তুমি আহি কোনখন ছাইড কৰিবা কোৱা এখন ছাইড কৰিবা নে এখন ছাইড কৰিবা তুমিতো ভালকৈ চাই ল'ব লাগিব অঁ তুমিতো মানে গম নাপাবা ন কোনখন আমাৰ হয় তুমিতো গম নাপাবা কোনটো কেনেকৈ ছাইড কৰিবা বুলি তুমি কনফিউজ হৈ যাবা কাৰণ মই থোৱা মানুহ মইহে গম পাম তুমি গম নাপাবা তুমি আহি ভাববা কথাটো সেই নামৰ প্লেট নাহালৈকে এই কনফিউজনটো থাকিব মানে একদম একজেক্ট স্কুটি তো নতুন স্কুটিৰ বাবে নতুন ৰাইড ল'ব ওলাইছোঁ আমি দুজনে গাড়ীখন পূৰা ৰেডি কৰি দিলোঁ আৰু ইফালে পূৰা ৰেডি মই আৰু ইফালে তাইও পূৰা ৰেডি তো আমি মানে অকণমান ইয়াৰে টেষ্ট ৰাইড লৈ আহোঁ টেষ্ট ৰাইড নহয় ৰাইড এটা লৈ আহোঁ বলক দেখাই আছোঁ ক'ত যাম তো নতুন গাড়ী চলোৱা মজা এটা বেলেগ থাকে ষ্টেণ্ডটো উঠালোঁ চাবিটো দি দিলোঁ এইটো কিল ছুইচ কিমান গাড়ী চলিছে মই দেখাই আছোঁ বাৰু এতিয়ালৈকে 68.2 কিলোমিটাৰ মানে 68 এতিয়া সময় হৈছে 12:24 তো ষ্ট্ৰীট মুডত লগাই লৈছোঁ তো আমি এতিয়া যাম আৰু ইয়াৰ পৰা ঠিক আছে দুজনৰ হেলমেট পূৰা ওলাই আছে তো আৰু এতিয়া যাব লাগে গাড়ীখন ষ্টাৰ্ট হৈ আছে যাওঁ আৰু আমি এতিয়া ওলাই আহিলোঁ এণ্টৰ্কখন লৈ আমাৰ ধানখন লৈ কিনে পূৰা মেঘালয় যোৰা ৰাস্তাৰ ফালে পূৰা গৈ আছোঁ একদম ৰাইড কৰি আৰু তাই ধুনীয়া লাগিছে কিন্তু দেই ৰাইড তাই এতিয়া ধানৰ নাম কৈছে তাৰমানে এখনৰ নাম আমি ধানত হৈছোঁ এতিয়া আমি বঢ়িয়াকৈ এনেকৈ গৈ আছোঁ আগত চোৱা গাড়ী দেখাই দিয়া আগত গাড়ী গৈ আছে আৰু আমাৰ মিটাৰটো দেখাই দিয়া বেছি স্পীডত যোৱা নাই বাৰু আমি এতিয়া আপত 40 আমি এতিয়া 40ত উঠাই আছোঁ আপত লাহে লাহে কাৰণ ভিডিঅ' কৰি আছোঁ কাৰণে আমাৰ গ'প্ৰ নাই ন মোবাইলেদি কৰি আছোঁ তো আমি মানে হাতেদি কৰি কাৰণে লাহে লাহে গৈ আছোঁ আৰু ৰাইডটো মানে খুবেই কমফৰ্টেবল ন বহুত কমফৰ্টেবল আমি ৰাইডটো মানে কমফৰ্টেবল পাইছোঁ যিহেতু আগতে বাইক চলাইছিলোঁ মই এতিয়া ডাইৰেক্ট স্কুটিত আহি গৈছোঁ ভাল লাগি আছে আমি চাওঁ কিমানখিনি যাব পাৰোঁ আমি নংপুলৈকে যাওঁ নেকি নংপুলৈকে যাব নেকি আমি এতিয়া তেনেকৈ আহি আছোঁ পূৰা তাইও পূৰা বঢ়িয়াকৈ হেলমেটটো পিন্ধি লৈছে ময়ো হেলমেটটো পিন্ধি লৈছোঁ কাৰণ হেলমেটটো পূৰা দৰকাৰী ডাবল হেলমেট এতিয়া আমি এনেকৈ গৈ আছোঁ ৰাইডটো কিন্তু খুবেই কমফৰ্টেবল আপোনালোকে যদি মানে চলাই খুবেই কমফৰ্টেবল হ'ব এণ্টৰ্কখন মানে খুবেই কমফৰ্টেবল লাগে চলাই তো মজা লাগি আছে মানে আপটো আহি
আমি টলগেট পাম আৰু এই টলগেট চাগে দেখা পাব হৈছে ইফালে পেট্ৰল পাম্প অলপ আগত যায় তেল ভৰা তেল নভৰা কাৰণ আমাৰ দুটা কাটা দেখাই আছে অলৰেডি তো এইটো আমি মানে টলগেটটো পাই গ'লোঁ টলগেটটো আমি এতিয়া ক্ৰছ কৰিম কিন্তু আমাৰ পইচা দিব নালাগে যিহেতু আমাৰ দুচকীয়া বাহন এইটো টলগেট দি লাগে নেকি নালাগে বাইকৰ পইচা নালাগে ক'ব নোৱাৰি ন মেঘালয় লাগি যাব মানে টলগেটত পইচা সেইকাৰণে ভাবিলোঁ লাগে নেকি এইখিনি ৰাস্তাটো বঢ়িয়া লাগিছে এনেকুৱা টলগেট থাকিলে এনেকুৱা বহল হ'ব লাগে বহুত 5 কিলোমিটাৰ 4 কিলোমিটাৰলৈকে কিন্তু এইখিনিলৈকেহে বহল আছে ৰাইডটো কিন্তু বহুতেই মজা লাগি আছে মানে প্ৰথমবাৰ মানে টু হুইলাৰত মানে পূৰা কমফৰ্টেবল লাগি আছে আগতে কমফৰ্টেবল লগা নাই কাৰণ আগতে ইমান টু হুইলাৰত ফুৰিছোঁ নহয় কিন্তু মানে এইবাৰ মানে চবচে বেছি কমফৰ্টেবল লাগিছে একদম মাজত ৰাখিছোঁ মই তেতিয়া মানে ৰাইডৰ আৰামটো মানে বেছি পায় এতিয়া নংপুৰ পৰা ঘূৰি আহিলোঁ ৰিটাৰ্ণ হৈ আহিলোঁ তাৰমানে এতিয়া আমি ঘৰ অভিমুখে যাওঁ আৰু স্কুটিখন হ'ল ইটো আৰু এইখিনি অকণমান দেৰি ৰখিছোঁ তাৰমানে ইয়াত অলপ ৰ'দো দি আছে অকণমান ঠাণ্ডা ফিল লাগিছিল ন ঠাণ্ডা আছে আৰু ইফালে পাহাৰটো চাওক চিনেৰী ইফালে মেঘালয়ৰ এল্ট'বিলাক এইটো চাওক টাৰ্ণিং বঢ়িয়া টাৰ্ণিং এইখিনি ৰখিবৰ কাৰণে অকণমান ঠাই পালোঁ মানে সেইকাৰণে ৰখিলোঁ তো আৰু মানে বিশেষকৈ মানে এইটো গাড়ীটো চলাই মানে ইমান ভাগৰ লগা নাই এতিয়ালৈকে মোটামুটি 60 কিলোমিটাৰ চলালোঁ আমাৰ ঘৰৰ পৰা নংপুলৈকে প্ৰায় 40 কিলোমিটাৰ তাৰপৰা আৰু 20 কিলোমিটাৰ আহিলোঁ এতিয়া আৰু বৰ্ণিহাট পাম আৰু তো এতিয়া ঘৰলৈকে আমি গৈ আছোঁ এনে জাষ্ট এটা ৰাইড দিলোঁ আৰু সৰু ৰাইড এটা ভাল লাগিছে তোমাৰ ৰাইডটো দি ভাল লাগিছে ভাগৰ লগা নাই ন কমফৰ্টেবল তো গাড়ীখন মানে ঠিক ঠাকেই আছে তো মই মানে এইটো চাব খুজিছিলোঁ মানে কিয় ডিফেক্ট আছে নেকি বা চলাই কিবা অসুবিধা লাগে নেকি তো এতিয়ালৈকে চলাইতো বেয়া লগা নাই ভালে লাগি আছে ইফালে আৰু বাৰু ডাঙৰ ডাঙৰ ডাম্পাৰবিলাক গৈ আছে তো ইয়াত আৰু বেছি দেৰি নাথাকোঁ গাড়ীবিলাক বহুত আহি থাকে ন তো গৈ থাকোঁ ব'লা আৰু ঘৰ আহি পালোঁ বাৰু আহি পাই কেনে এনেকৈ ৰাখি দিলোঁ পাৰ্কিঙত গেৰেজৰ ভিতৰত আৰু এইফালে আৰু এখনখন তো দুখনো এনেকৈ থোৱা আছে আৰু এইফালে মাজত আছে এই পুৰণি স্কুটিখন তো আৰু বাই বাই